কিয়া বাচ্চা মোৰ কথা মই পাদো নাপাদো এইটো মোৰ কথা মোৰ ফুফাই দি মই বাচ্চা বাচ্চা কি দিলে মই বাচ্চা এইটো মোৰ কথা ভাই ছাৰ কত খাটাং খাটাং কি দাল কৰিব ছাৰ কবি হা তো ছাৰ কৈছে আনকে তই এই তো সাধু কোনে কবি রাখুন রসময় ও চাকর যা ভোলা দেখোন নাই বিয়া কাট দিছে দেখোন তই চিঠি উঠা মই বিয়া কাৰণে কাটছো ছাৰ ছাৰ নো আপোনাক কৈ যাবি মই টিউচন কৰিব আহিলো তুই হাক করলিয়ে তাই তো হাক করবে যা এটা কি কথা কবা আহিছ তই এই সারসি ফটো কি কৈছে ভিত্তি উঠা হাত মৰাচৰে গুণ পাওঁ কা ছাৰ ই বাচ্চি ছাৰ ছাৰ ময়ে পাদিলো দে কালি বজাৰৰ পৰা কচা মূলা আনিছিল সেইকাৰণে বাছটো অলপ মৰমে গৈছি আৰু দে পাচ্ছা আৰু কেতিয়াবা মৰো যায় ময়ে সহ্য কৰিবা টান এতিয়া এইবিলাক বাদ দি মেট্ৰিক পৰীক্ষাটো আহিল কিতাপখনকে দিছো মই এতিয়া তহঁত চাৰিওটাকে এটা প্ৰশ্ন সুধিম এতিয়া প্ৰথম প্ৰশ্নটো গেলায়ে কৈছো গেলা কও মাটি ফুটি ওলোৱা এবিধ উদ্ভিদৰ নাম কোৱা চাকেছো কেঁচু নহয় নেকি হয় ছাৰ সিওতো মাটি গুটিয়ে ওলোৱাই হ'ব পাৰে দে তই বহ এই মূল্যা কিবা তই উঠছো আটলান্টিক মহাসাগৰ দেখিছা নে দেখা নাই ময়ে দেখা নাই আৰু তই ক'ৰপৰা দেখা পাবি ভিত্তি উঠা বহ তাই ফৰিং এইবাৰ উঠ তই ফৰিং আকৌ পানীৰ তলত থকা তিনিটা প্ৰাণীৰ নাম কওঁ ছাৰ মাছ মাছৰ বাপাক ছাৰ মাছৰ মেক এইখিনিয়ে ব্যৱহাৰ দেখা পালি চলিহে মাছৰ বাপাক মাছৰ মেক তব কিৰিং উঠ কিৰিঙে কওঁ হাতীৰ বৰণ কেনেকুৱা ছাৰ ক'লা নহয় ৰঙা ক'লা ছাৰ ৰঙা কয়লা ৰঙা যে দেখিছে জুই লাগিছিল নেকি কয়লাখিনি মেকাৰ তলত আছিল নেকি ধোঁৱা বৰণীয়া ভিত্তি উঠাত ধোঁৱা বৰণীয়া পিছা কৈছো হাতীৰ ওপৰতে সোধো নিজ কেইডাল ছাৰ দুডাল হাই দুডাল কেংকে হয় আগফালে এডাল পিছফালে এডাল হাতীৰে সন্মান খাদালা দুডাল নেচ পাতিলি দে ব একো কি পঢ়িবি একো বুজিও নাপয় সিহঁতক পঢ়াই লাভ নাই ক'তনো পাছ কৰিব পাৰিব মই পইচাকেইটা সৰকালিয়ে হ'ল আৰু তই ৰচোন তুই যে পৰীক্ষা চলিছি গেলে পাছ হলে তোৰ কি হৈছে এই কি পৰীক্ষা দিছে সি নিজে গম নাপায় কি জাল কব গম পোৱা গৈছে আৰু দাদা মোৰ ৰিজাল্টটো ফটককে চাই দিছো 5 ফেইল হৈছো এই তোৰ লগৰ কেইটা দেখোন কেতিয়াবা ৰিজাল্ট লৈ গৈছে তোৰ খবৰে নাই এই তোৰ ৰোল নম্বৰ কিমান 200 এই তই দেখোন ফেইল কৰি মৰছা হে তোৰ লগতে আহি ফৰিঙেও ফেইল কৰিছি শেষ আজি মোৰ বা আজি হৰত পিঠি কুয়া উঠবো আৰু মই যাৱাই ভাল হ'ব কি হলে বহুত দেৰিলৈকে অহাই নাই হ'ব কি হলে তোৰ ৰিজাল্ট মই গম পাইছিলো তই ফেইল কৰিবি হলে হ'ব এইটো হজচোন মই মাষ্টৰক সুধি আহো ইমান দিনে কি পঢ়লা ছাৰ হয় আহকচোন অলপ গেছো পাঁচি দেখোনে বছো কিয়নো আহিলি মোৰ চন্দ্ৰকে পঢ়ি টিউশ্যন দিছিলো চন্দ্ৰ পৰীক্ষাৰ ৰিজাল্ট ফেইল দেখোন মই নিজে কি পঢ়িলো সিহঁতে টিউশ্যন কৰিলে কি কৰে জানানে
অ' এইটোহে কাহিনী ঠিক আছে মই যাওঁ আছোঁ বাৰু যা এইটোৱে কাহিনী